ইমান ধুনীয়া ধুনীয়া কেক কোনে বনাইছে বাৰু মই নে অন্য কোনোবাই ৰাইজ আজি দিছো কেকৰ পাৰ্চনেল ক্লাছ বলক তেনেহলে আজি ক্লাছত কি হ'ল সেয়া চাওঁ আজি কেক শিকিব মোৰ লগৰ প্ৰতীক্ষাই সেই বুলি লৰালৰিকৈ বস্তুবোৰ ৰেডি কৰি লৈছো কেকৰ ক্লাছ দিয়া বুলি ক'লে বহুত বস্তু ৰেডি কৰিব লগা হয় এয়া প্ৰতীক্ষা আহিলে তাই আকৌ মোক সেৱা কৰিছিলে এই অনুভৱ কিন্তু মোৰ একেবাৰে সুকীয়া তাই গিয়া লিখিব লগাখিনি লিখাই ললো কেক শিকাই থাকোঁতে কি হ'ল জানেনে পটককৈ আহিলে এটা বেণ্ট কেকৰ অৰ্ডাৰ ভালেই হ'ল তাইকো শিকোৱা হ'ব বেণ্ট কেক আৰু এইটো হ'ল কেকৰ ফাইনেল লুক কেনেকুৱা লাগিছে সকলোৱে জনাব এতিয়া বনাবলৈ লৈছোঁ এটা হাফ পাউণ্ডৰ কেক আজি প্ৰায়খিনি কাম তাইকে কৰিবলৈ দিছোঁ কিয়নো তেতিয়াহে শিকিব এনেও হাতে কামে কৰিলেহে বস্তু এটা শিকিব পাৰি এতিয়া শিকাইছোঁ তাইক ৰ'জ বনাবলৈ তাৰ পাছত এয়া ফণ্ডেণ্ট দি হাৰ্ট বনাবলৈ শিকালোঁ ধুনীয়াকৈ পাৰিছে কিন্তু দেই এদিনতে এইখিনিতে এটা কথা কওঁ ফেব্ৰুৱাৰী লাষ্টৰ ফালে মই কেকৰ অনলাইন ক্লাছ দিম কেকৰ ছিট বুকিং চলি আছে এতিয়াকৈ সকলোৱে নিজৰ নিজৰ ছিটটো বুক কৰি লওক বাৰু আজিলৈ এৰিছোঁ দিয়ক নতুন এটি ভিডিঅ'লৈ আকৌ আহি আছোঁ যদি মোৰ কেকসমূহ চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা আজিলৈ বাই